আমি সকলোৱে ফাইট কৰিব লাগিব আৰু আমি জয়ী হ'ব লাগিব আৰু আমাৰ সমাজখনক ৰোগমুক্ত কৰি ৰাখিব লাগিব। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত নিশ্চিতভাৱে অসমৰ জনগণে আন্তৰিকতাৰ সহযোগিতা আগবঢ়াব আৰু সংবাদ মাধ্যমৰ বন্ধুসকলেও যেনেধৰণে আপোনালোকে কাম কৰি আছে, মোৰ দৃঢ় বিশ্বাস আপোনালোকে আগবঢ়োৱা সেৱাই জনসাধাৰণক যথেষ্টখিনি আশ্বস্ত কৰিছে। নিৰ্দেশ দিছোঁ জিলা প্ৰশাসনক যাতে কোনো ব্যক্তিয়ে যাতে তেনেধৰণে আচৰণ নকৰে। এই মুহূৰ্তত আমি ডাক্তৰ, নাৰ্ছ, চিকিৎসা সেৱাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক আমি আন্তৰিকতা সহযোগিতা আগবঢ়াব লাগিব, কাৰণ তেখেতসকলে যিখিনি নিষ্ঠাৰে সততাৰে কাম কৰিছে আমাৰ স্বাৰ্থত, এই কথাখিনি জনসাধাৰণে আন্তৰিকতাৰে উপলব্ধি কৰা উচিত। সেইকাৰণে মই আহ্বান জনাব বিচাৰিছোঁ, কোনো ভাড়াঘৰৰ মালিকে যাতে তেনেধৰণে ডাক্তৰ আৰু নাৰ্ছৰ ক্ষেত্ৰত যদি ব্যৱহাৰ নকৰে, তেখেতসকলক যাতে নিশ্চিতভাৱে নিৰাপত্তা প্ৰদান কৰে। এইখিনি দায়িত্ব ভাড়াঘৰৰ মালিকসকলে ল'বই লাগিব সমাজখনৰ বৃহত্তৰ স্বাৰ্থত। নহ'লে কিন্তু এইবিলাক ক্ষেত্ৰত যদি তেখেতসকলে তেনেধৰণে আচৰণ প্ৰদৰ্শন কৰে, তেতিয়া চৰকাৰে নিজাববীয়া সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব। কোনো যুক্তিতে যদি কোনোবা ঠাইত তেনেধৰণৰ ঘটনাত কোনোবা ভাড়া দিয়া ব্যক্তিয়ে যদি তেনেধৰণে ভাড়াঘৰৰ মালিক যদি জড়িত হৈছে, তেতিয়া তেখেতসকলে আইনগতভাৱে শাস্তিৰ সন্মুখীন হ'ব। আমি আশাবাদী, কাৰণ এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায়, কাৰণ এতিয়ালৈকে কোনো ধৰণৰ ঔষধ আৱিষ্কাৰ হোৱা নাই। গতিকে বিশ্ব স্বাস্থ্য সংস্থাই WHO এই কথাষাৰ বাৰম্বাৰ কৈ আহিছে যে আমি সামাজিক ব্যৱধান, অৰ্থাৎ আমি পৰস্পৰৰ পৰা যদি নিলগত থাকি নিজক শৃংখলাবদ্ধভাৱে ৰাখিব পাৰোঁ, তেতিয়াহে এই বীজাণুৰ পৰা আমি পৰিত্ৰাণ পাম। সকলো এছেঞ্চিয়েল আৰু এমাৰ্জেঞ্চি 24 ঘণ্টাই খোলা থাকিব। ৰন্ধাৰ বাবে উদ্যোগ লোৱা হৈছে। আমাৰ অসমৰ বিভিন্ন সময়ত মানুহ আহি আছে, কিন্তু এতিয়ালৈকে লক্ষাধিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, আমাৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে, কিন্তু তেখেতসকলে ইতিমধ্যে বিভিন্ন ঠাইত স্বাস্থ্য পৰীক্ষাও কৰা হৈছে আৰু জনসাধাৰণে এই ক্ষেত্ৰত আমাৰ সহযোগিতা আগবঢ়াইছে। আমি সেইকাৰণে আমাৰ ৰাইজক কৈছোঁ, কোনোবা ঠাইত যদি এতিয়াও কোনো লোক যদি স্বাস্থ্য পৰীক্ষা নকৰাকৈ আছে, অতি শীঘ্ৰে কাষৰ ওচৰৰ আমাৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰি পেলাই তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে। কাৰণ এই বিষয়টোৰ ক্ষেত্ৰত কোনোৱে লুকা-ভাকু খেলিব নালাগে। যিমান আত্মীয় কুটুম হ'লেও যদি কোনোবা বাহিৰত মানুহ আছিল, সেইসকল যদি ঘূৰি আহিছে, লগে লগে নিজৰ আত্মীয় কুটুম হ'লেও, নিজৰ আটাইতকৈ মৰমৰ সন্তান হ'লেও ওচৰৰ স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰিহে তেখেতসকলক ঘৰত থকাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এইটো এটা আমাৰ সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু অত্যন্ত আৱশ্যক। সকলোৱে এই কথাটো উপলব্ধি কৰিব লাগিব। নাই, এইবিলাক এক্সাম কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই, খোলা থাকিব। শাক পাচলি হওক, মাছ মাংস হওক, ফল মূল হওক, সকলোবিলাক ৰিলেক্স কৰা হৈছে বন্ধৰ। কোনো বাধা নাই। আৰু এই ক্ষেত্ৰত যদি কোনোবা নাই, এই সম্পূৰ্ণ ৰোৱা বাতৰি, এইটো ভিত্তিহীন কথা। আমি আনকো ডাইৰেকশ্যন দিছোঁ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনকো ডাইৰেকশ্যন দিছোঁ যে কোনোবা ঠাইত যদি কোনোবা শুকাৰে এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, লগে লগে যোগাযোগ কৰোঁ, উইল হেল্প দেম। ইতিমধ্যে আমাৰ 4টা চেণ্টাৰ আছেই এই ক্ষেত্ৰত। গতিকে এই 4টা চেণ্টাৰে ভাল ছাৰ্ভিচ দি আছে।